সহায় বিচাৰি খাৰ খুলি গৈছিলোঁ। প্ৰথমজন ব্যক্তি যি মোক দেখি কান্দিছিলে, তেওঁ প্ৰথম ডাইলগটো আছিলে এইটো ছ'চিয়েল মিডিয়াত বৰ্তমান খুব ভাইৰেল। তেওঁ মোক এটা কথা কৈছিলে যে তোক মই থিয় কৰামেই স্মাৰ্ট চেলেঞ্জ। তোক মই থিয় কৰামেই স্মাৰ্ট চেলেঞ্জ। তই ভাত খালি নাই? ভাত খাব লাগিব নে? No sound. পাগল নেকি? বল খোজকাঢ় মোৰে কাণত ধৰিব। মই যেতিয়া বুঢ়া হ'ম তেতিয়া মই তোৰ কাণত ধৰিম, হয় নাই? তোৰ কিমান বছৰ হৈছে? মই যেতিয়া বুঢ়া হ'ম তেতিয়াহ'লে সি হেল্প কৰিব।